নমস্কাৰ বন্ধুসকল, ইউটিউবত মোৰ এটো একেবাৰে নতুন চেনেল আৰু মই আপোনালোকৰ মাজত তেনেই নতুন। আজি মই মোৰ ইউটিউব চেনেলৰ প্ৰথম ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ। মোৰ ভিডিঅ'বোৰত থাকিব নতুন নতুন ৰেচিপি আৰু মোৰ দৈনন্দিন জীৱনৰ কিছুমান সৰু ডাঙৰ কথা বা কি কৰোঁ কি নকৰোঁ ইত্যাদি ইত্যাদি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোক আদৰ কৰি মৰম কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাত সহায় কৰিব। আহকচোন তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজি আপোনালোকলৈ মই আগবঢ়াম পুদিনাৰ চাটনিৰ ৰেচিপি। যিহেতু মোৰ চেনেলটো নতুন আৰু আজি মোৰ প্ৰথম ভিডিঅ', গতিকে মই এটা সহজ আৰু সাধাৰণ ৰেচিপি লৈয়ে আৰম্ভণি কৰিছোঁ। পুদিনাৰ চাটনিৰ ৰেচিপিটো সকলোৱে জানেই, তথাপিও মই পুদিনা চাটনিৰ লগত আৰু কি কি দি চাটনিখন বনাওঁ আহকচোন চাওঁ। এয়া হৈছে পুদিনা আৰু এয়া মচন্দৰী। মই পুদিনা আৰু মচন্দৰী একলগ কৰি চাটনিখন বনাম। আমি যিহেতু ভাড়াঘৰত থাকোঁ, ভাড়াঘৰৰ চাদৰ ওপৰতে সৰু সুৰাকৈ এনেকৈ কৰিছোঁ আৰু খুৰাহঁতৰ ঘৰৰ কামো চলি আছে যিহেতু, গতিকে এই টাববোৰ অনা নিয়া কৰোঁতে কিছুমান পুলি মৰি গৈছে, কিছুমান হৈছে নতুনকৈ। তথাপিও যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে পুদিনা আৰু এয়া মান ধনিয়া যিহেতু নাছিলে, গতিকে এটা দিয়ে কাম চলাব লাগিব। এয়া ভোট জলকীয়া আপোনালোকক দেখুওৱা আৰু মচন্দৰী। এই সকলোখিনি লৈ মই মিক্সিত ঢালি দিলোঁ আৰু ধুই লোৱা এচামুচ সৰিয়হ দিছোঁ আৰু লগতে নহৰু কেইফুটামান দিছোঁ আৰু লগতে সৰু বিলাহী দুটাও দিলোঁ। আৰু এয়া হৈছে মাহঁতৰ ঘৰৰ পৰা অনা তাজা নেমু আৰু নেমু ৰস অলপো দিম আৰু এই নেমু ৰস 2 চামুচ দি দিলোঁ। এইখিনি একলগ কৰি মিক্সিত পিচি দিলোঁ আৰু হৈ গ'ল মোৰ এয়া পুদিনাৰ চাটনি।